নমস্কাৰ আৱাৰ নৰ্থ ইষ্টলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই স্বাস্তিকা। ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে উত্তৰ পূবৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী সন্মিলন। সন্মিলনৰ প্ৰথম দিনৰ অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় পৰ্যটন সংস্কৃতি আৰু উত্তৰ পূব উন্নয়ন মন্ত্ৰী জি কিষাণ ৰেড্ডী লগতে সাংস্কৃতিক আৰু সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী অৰ্জুন নাম মেঘৱাল, পৰ্যটন আৰু সুৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভাট উপস্থিত থাকি সন্মিলনৰ গুৰুত্ব বৃদ্ধি কৰে। পৰ্যটন বিভাগে আন্তঃগাঁথনিমূলক উন্নয়নৰ হেতু স্বদেশ দৰ্শন আৰু প্ৰদান নামৰ দুখন আঁচনি গ্ৰহণ কৰিব। তীৰ্থস্থান আৰু পৰ্যটনৰ গতি দিবলৈ এই আঁচনি দুখনত উত্তৰ পূবৰ 7টাকৈ পৰ্যটনস্থলী অন্তৰ্ভুক্ত কৰা হ'ব বুলিও ঘোষণা কৰা হয়। ইয়াৰ বাবে কেন্দ্ৰই সৰ্বমুঠ 193.61 কোটি টকাৰ বাজেট আবণ্টন কৰিব। মা কামাখ্যা মন্দিৰৰ আন্তঃগাঁথনি উন্নয়ন আৰু পৰ্যটকসকলৰ বিশেষ সুবিধা প্ৰদান কৰিবলৈ 29.99 কোটি টকা খৰচ কৰা হ'ব বুলিও পৰ্যটন বিভাগে সদৰি কৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত উপস্থিত থাকি উত্তৰ পূবৰ পৰ্যটনস্থলীসমূহৰ উন্নয়নৰ বাবে লোৱা পদক্ষেপৰ বাবে কেন্দ্ৰীয় নেতৃবৰ্গক ধন্যবাদ জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট আৱাৰ নৰ্থ ইষ্ট।